নমস্কাৰ বন্ধুসকল, আজি আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ এই জয় হিন্দ ইণ্ডিয়া ইউটিউব চেনেলত। বন্ধুসকল, আপোনালোকে হয়তো সকলোৱে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি লৈছে আৰু সকলোৰে মনত এটাই কথা আহি পৰিছে বাৰে বাৰে হয়তো যে বেছি সময় নাই, কি হ'ব এতিয়া, ৰানিংটো বেছি কৰা নাই, কেনেকৈ পাছ কৰিম, কেনেকৈ ভাল নম্বৰ পাম। বন্ধুসকল, আপোনালোকৰ বাবে এটা সৰু গল্প মই ক'ম আৰু এই গল্পৰ যোগেদি আপোনালোকক ইনস্পায়াৰ কৰাৰ চেষ্টা কৰিম। যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। এটা ল'ৰা আছিল আৰু সেই ল'ৰাজনৰ খুব ইচ্ছা আছিল তেওঁ এদিন কংফু মাষ্টাৰ হ'ব। তাৰপিছত এদিন তেওঁৰ দেউতা আৰু মাক ক'লে যে মই কংফু মাষ্টাৰ হ'ম, তাৰ বাবে মোক এটা ভাল স্কুলত মোক নামভৰ্তি কৰি দিয়ক যাতে মই ভাল এটা কংফু মাষ্টাৰ হ'ব পাৰোঁ। আৰু ফাইনেলি এদিন তেওঁৰ মাক দেউতাকে তেওঁক লৈ স্কুলত নামভৰ্তি কৰি দিয়াৰ বাবে ওলাই আহিছিল, কিন্তু হঠাৎ ৰাস্তাত তেওঁৰ এক্সিডেণ্ট হৈ যায় আৰু সেই ফলত তেওঁৰ এটা হাত কাটিব লাগে। আৰু তাৰপিছত তেওঁৰ মাক দেউতাকে ভাবিছিল যে তেওঁৰ ল'ৰাটোৰ মনৰ আশা মনতে ৰৈ গ'ল। আৰু এনেকৈ কিছুদিনমান গ'ল। কিছুদিনমান যোৱাৰ পিছত আকৌ সেই ল'ৰাজনৰ মনত আকৌ সেই আগৰ নিচিনা যেনেকুৱা আগতে তেওঁ ভাবিছিল যে মই এদিন কংফু মাষ্টাৰ হ'মেই হ'ম, সেই থটটো তেওঁৰ মনত আকৌ আহিছিল। এটা হাত নথকাৰ পিছতো তেওঁৰ মনত এইটো আকৌ আহিছিল আৰু তেওঁৰ মাক দেউতাক ভালকৈ বুজাই কৈছিল যে মই যেনেকৈ হওক মই কংফু মাষ্টাৰ হ'মেই হ'ম, মোক এটা ভাল স্কুলত এডমিশ্যন কৰি দিয়ক। আৰু তাৰপিছত তেওঁৰ মাক দেউতাকে এটা ভাল স্কুলত তেওঁক এডমিশ্যন কৰি দিলে। এডমিশ্যন হোৱাৰ পিছত কংফু মাষ্টাৰে সেই ল'ৰাজনক জিগালে যে তুমি চোৱা, তোমাৰ সন্মুখত যি ল'ৰা ছোৱালীবোৰ আছে এই ল'ৰা ছোৱালীবোৰৰ নিচিনা তুমি নহয়, তোমাৰ এটা হাত নাই, তুমি কেনেকৈ চেম্পিয়ন হ'ব পাৰিবা। তাৰপিছত সেই ল'ৰাজনে এটা ভাল কথা কৈছে যে ছাৰ, আপুনি মোক বহুত ভালকৈ শিকাব যাতে মই এই সকলোবোৰকে হেৰাব পাৰোঁ। আপুনি যদি মোক শিকাব পাৰে তেতিয়াহ'লে মই নিশ্চয় আপোনাৰ নাম ৰাখিম আৰু নিশ্চয় এদিন কংফু চেম্পিয়ন নিশ্চয় হ'ম। এই কথাটো শুনি কংফু মাষ্টাৰটোৱে খুবেই ভাল পাইছিল আৰু তাৰপিছত তেওঁক কংফু শিকা ষ্টাৰ্ট কৰিল। প্ৰথমতে তেওঁক এটা কিক শিকিবলৈ কৈছিল। সেই কিকটো তেওঁ এদিন, দুদিন, তিনিদিন মানে প্ৰায় একমাহ কৰিছিল। একমাহ হৈ যোৱাৰ পিছত তাৰপিছত তেওঁ চাইছিল যে সেই স্কুলটোত সেই কংফু মাষ্টাৰটোৱে সকলোকে বেলেগ বেলেগ ধৰণে কংফু শিকাই আছিল, কিন্তু সেইজন ল'ৰাক এটাই কিক শিকিবলৈ কৈছিল। তেওঁ এদিন সেইজন ছাৰক ক'লে যে ছাৰ, আপুনি সকলোকে বেলেগ বেলেগ ধৰণৰ কংফু শিকাই আছে, মোক কিয় এটাই শিকাই আছে? তাৰপিছত সেইজন মাষ্টাৰে কৈছিল যে তুমি এইটোৱে শিকিবা। আৰু তাৰপিছত সেই ল'ৰাটোৱে সেই এটাই কিক বাৰে বাৰে প্ৰেক্টিছ কৰি আছিল। 1 মাহ, 2 মাহ, 3 মাহ, 4 মাহ, 5 মাহ, 6 মাহ। 6 মাহৰ পিছত আকৌ সেই কংফু মাষ্টাৰক জিগালে যে ছাৰ, মোক বেলেগ কিবা মই এটা কিক শিকি কি কৰিম, মই কেনেকৈ কংফু মাষ্টাৰ হ'ব পাৰিম? তাৰপিছত সেই মাষ্টাৰটোৱে আকৌ কৈছিল যে তুমি এই কিকটোৱে শিকিবা, বেলেগ একো শিকিব নালাগে। তাৰপিছত সেই ল'ৰাজনে আকৌ সেই কিকটোৱে শিকিব ধৰিলে, বাৰে বাৰে ভালকৈ শিকিবলৈ ধৰিলে। তাৰপিছত 6 মাহটো গ'ল। 6 মাহ, 1 বছৰ, 1.5 বছৰ, 2 বছৰ। 2 বছৰ পিছত আকৌ সেই ল'ৰাটোৱে সেই ছাৰটোক ক'লে যে ছাৰ, মোৰ আৰু ভাল নালাগি আছে, মই এটাই কিক বাৰে বাৰে নিশিকোঁ। তাৰপিছত ছাৰে খঙতে ক'লে, তোমাৰ যদি শিকিবলৈ ইচ্ছা আছে তেনেহ'লে তুমি এই কিকটোৱে শিকিবা আৰু নহ'লে তুমি এই স্কুলৰ পৰা একেবাৰে বাহিৰলৈ যোৱা। তাৰপিছতো সেই ল'ৰাটোৱে আকৌ সেই কিকটোৱে ভালকৈ আৰু প্ৰেক্টিছ কৰি আছিল। 2 বছৰটো গ'লে, 2 বছৰ, 3 বছৰ, 4 বছৰ, 5 বছৰ, 6 বছৰ, 7 বছৰ, 8 বছৰ আৰু ফাইনেলি তাৰ ট্ৰেইনিং কমপ্লিট হয়। আৰু ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত সেই স্কুলৰ এটা পৰম্পৰা আছে যে প্ৰতিযোগিতা হয়, আৰু প্ৰতিযোগিতা হোৱাৰ পিছতহে ৰিয়েল বেটেল হোৱাৰ পিছতহে তাৰ পৰাই চেম্পিয়ন বাছনি কৰা হয়। সেই ৰিয়েল চেম্পিয়নৰ পিছতহে বেটেলৰ পিছতে চেম্পিয়নৰ নাম ঘোষণা কৰে। প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল। আহি গ'ল এইজন ল'ৰাৰ চিৰিয়েল।
তো প্ৰথম ৰাউণ্ডত এইজন ল'ৰাই বহুতো নাৰ্ভাছ আছিলে কিয়নো তেওঁ গোটেই 8 বছৰ ধৰি মাথন এটা কিকহে শিকিছিল তো তেওঁ ভাবিছিল যে মই কেনেকৈ এই প্ৰতিযোগিতা জিকিম যিয়ে নহওক কিয় প্ৰথম ৰাউণ্ডত তেওঁৰ যিটো অপজিটাৰ আছিলে সেইজনে যেতিয়া দৌৰি আহি তেওঁক মাৰিবলৈ ধৰিছিলে আৰু সেই সময়ত তেওঁৰ যি সেই 8 বছৰ ধৰি একে এটা কিক সেই কিকটো যেতিয়া মাৰি দিছিল এক কিকতেই সেই অপজিটাৰে একেবাৰে নকআউট হৈ গৈছিল আৰু আহি পৰে 2 নম্বৰ ৰাউণ্ড আৰু সেই 2 নম্বৰ ৰাউণ্ডতো সেম হয় মানে তেওঁৰ অপজিটাৰে তেওঁক মাৰিবলৈ আহে আৰু তেওঁৰ সেই 8 বছৰৰ এটা কিকতেই তেওঁৰ অপজিটাৰ ডাইৰেক্ট নকআউট হৈ যায় আৰু সকলোৱে চাই থাকে আৰু ফাইনেলি আহি পৰে 3 নম্বৰ ৰাউণ্ড আৰু এই 3 নম্বৰ ৰাউণ্ডত তেওঁৰ অপজিটাৰ অলপমান বেছি শক্তিশালী বেছি পাৱাৰফুল সো তাৰ বাবে তেওঁ ভাবে যে মই হয়তো তেওঁৰ লগত জিকিব নোৱাৰিম কিছুখন কম্পিটিশন হৈয়ে থাকে কিন্তু জিকিব নোৱাৰে তাৰ পিছত তেওঁ চাব পাৰে যে তাৰ অপজিটাৰে অলপ সময়ৰ কাৰণে তেওঁক এটাক কৰিব নোৱাৰে আৰু সেই সময়টো চাই তেওঁ তেওঁৰ অপজিটক সেই তেওঁৰ 8 বছৰৰ এটা কিক মাৰি আকৌ সেইজনকো নকআউট কৰি দিয়ে একে একে 3 বাৰ জিকিলে আৰু ফাইনেলি আহিল সেই স্কুলৰ সকলোতকৈ ভয়ানক ষ্টুডেণ্টটো মানে যিয়ে সকলোবোৰ মাৰ্শাল আৰ্ট শিকিছে তাৰ সন্মুখত আহি পৰিল এইজন ল'ৰা আৰু তেতিয়া তেওঁৰ অপজিটাৰটো তেওঁক চাই ক'লে যে তোক মই এটা কিকতেই একেবাৰে বাহিৰ কৰি দিম আৰু তেতিয়া তেওঁৰ অলপমান ভয়ে লাগে কিয়নো সেইজন অপজিটাৰে যেতিয়া কোনোবাৰ লগত মানে কম্পিটিশন হয় তেতিয়া সেই কম্পিটিশনৰ জনক হয়তো ব্লাড বাহিৰ কৰি দিয়ে আৰু নহলে অৱস্থা বেয়া কৰি দিয়ে সো এই সময়ত এইজন ল'ৰাই ভাবি আছে যে মই কেনেকৈ জিকিব পাৰিম আৰু তাৰ পিছতে বেটেল ষ্টাৰ্ট হৈ যায় মানে প্ৰতিযোগিতা আৰম্ভ হৈ যায় প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পিছত তেওঁ যেটো ভাবিছিল যে মই নোৱাৰিম সো হেতুৱে হ'বলৈ ধৰিছিল আৰু ৰেফাৰীক সেই সময়ত খেলটো মানে বন্ধ কৰিবলগীয়া হৈছিল আৰু তেতিয়াই তেওঁৰ সেইজন মাষ্টাৰে কৈছিল এই খেল কেতিয়াও বন্ধ নকৰিব যেতিয়ালৈকে কোনোবাই জিকা নাই তেতিয়ালৈকে খেল বন্ধ নহ'ব আৰু অলপ পিছতেই আকৌ এইজন ল'ৰাই কোনোমতে থিয় হৈছিল কিন্তু তেওঁৰ অপজিটাৰটো মানে ইমান অভাৰ কনফিডেন্স আছিল যে তেওঁক হেৰাবই এইটো ভাবি তেওঁৰ অপজিটাৰে যেতিয়া দৌৰি আহি তেওঁক মাৰিবলৈ ধৰিছিল আৰু সেই সময়ত তেওঁৰ সেই 8 বছৰৰ যেটো কিক আছিলে সেইটো একেবাৰে শৰীৰৰ যিমান শক্তি আছিল সেই সকলোবোৰ শক্তিৰে সেই তাৰ অপজিটাৰক এটা কিক মাৰিছিল আৰু সেই এটা কিকতে একেবাৰে বাগৰি পৰিছিল তেওঁৰ অপজিটাৰ আৰু তেতিয়া তেওঁ আচৰিত খাই পৰিছিল যে তেওঁ সেই এটা কিক শিকি কেনেকৈ হ'ব পাৰিছিল চেম্পিয়ন তেওঁ সেই সময়ত আচৰিত হৈ পৰিছিল তো বন্ধুসকল প্ৰেক্টিছে হৈছে সাকসেসফুল হোৱাৰ আসল মন্ত্ৰ কিয়নো বন্ধুসকল যদিহে এইজন ল'ৰায়ে প্ৰেক্টিছ নকৰিলেহেঁতেন তেতিয়াহ'লে কেতিয়াও তেওঁ চেম্পিয়ন হ'ব নোৱাৰিলেহেঁতেন তো বন্ধুসকল এই ভিডিঅ'টোৰ যোগেদি মই এইটোৱে ক'ব বিচাৰিছোঁ যে যিসকলে আগৰে পৰাই প্ৰেক্টিছ কৰি আহিছে তেওঁলোকে নিশ্চয় সাকসেস হ'ব ভিডিঅ'টো চোৱাৰ বাবে বহুতো ধন্যবাদ আৰু যদি ভাল লাগি থাকে তেনেহ'লে নিশ্চয় এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব জয় হিন্দ বন্দে মাতৰম